তুমি সেলফলেছলি আনকণ্ডিশ্যনেলি কাৰোবাক মৰম দিছা সেই মৰমৰ ভেলিউ যদি কোনোবাই দিব পৰা নাই সেইটো তোমাৰ ভুল নহয় তাত তোমাৰ দুখ নাই গতিকে তুমি কিয় কষ্ট পাই থাকিবা তুমি কিয় দুখত থাকিবা ইউ শুড বি হ্যাপি যে তুমি মৰম দিছা তুমি অনেষ্ট হয় তুমি ষ্ট্ৰং হয় তুমি ট্ৰু লাভ কৰিছা সো why are you suffering তুমি সাফাৰ কৰিব নালাগে সেইজনে সাফাৰ কৰিব লাগে যিয়ে তোমাৰ সঁচা মৰম হেৰুৱালে সেইজনে সাফাৰ কৰিব লাগে যিয়ে তোমাৰ নিচিনা ল'ৰা এজন হেৰুৱালে সেইজনে সাফাৰ কৰিব লাগে যিয়ে অনেষ্টি হেৰুৱালে isn't that so তুমি কিয় কষ্ট পাই আছা you should be happy তুমি মৰম দিলা তাই ভ্যালু নকৰিলে তাই গুচি গ'ল কেতিয়াবা হয়তো তাই বুজিব তোমাৰ মৰম and that will be too late এতিয়া প্ৰথম কথা হ'ল তুমি নিজৰ বিষয়ে চিন্তা কৰা নিজৰ কথা চিন্তা কৰা মা দেউতাৰ কথা চিন্তা কৰা কেৰিয়াৰৰ কথা চিন্তা কৰা and love will come to you one day someday someone will come into your life অকলে কেতিয়াও মানুহ স্পেন্ড নকৰে there will be someone in your life but